এতিয়া আমি খানা খাবলৈ ওলাই আছোঁ তাৰপিছত সপোনে চিখৰ মিলাই আছে আপোনালোকক দেখুৱাই দেখিম চব ভিডিঅ' চব দেখাই আছোঁ ৰ'ব আমি খানা খাবলৈ চাইকেল চলাই গৈ আছোঁ এইকেইটা এই সপোন এইটোৱে ৰাজু চাই এইফালে ৰাজু তাৰপিছত এই বিপ্লৱ এইটো মোৰ মামা হয় দেই মামা হয় ৰাজু মোবাইল ধৰা মোক দেখুৱা জেগাত আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আমি খানা খাবলৈ চাইকেল লৈ আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত চাইকেল লৈ খানা খাবলৈ গৈ আছোঁ লগৰ এটা ঘৰত নহয় বাৰু নদীৰ পাৰত তাৰপিছত বাকী আপোনালোকক দেখুৱাই দেখিম চাই থাকক এনজয় কৰক বাকী আমি ভুললৈ শুধৰাই দিব ৰঙানদী ঘাট তাৰপিছত লগৰকেইটা চাইকেল লৈ আহে তাৰপিছত মোৰ ভাইটি চাইকেলখন লৈ আহিছোঁ তাকে মই চাইকেলখন পাৰ কৰি নিম তাৰ লগৰটো শিপিনীৰ পৰা আহি আছে তাকে আৰু দেখুৱাই দেখাম আপোনালোকৰ চব সকলো নাৱত যাব লাগিব নাৱত যোৱা দেখোন আপোনালোকক চাই থাকক ফাইনেলি আমি নাৱত উঠিলোঁ তাৰপিছত আপোনালোকৰ নাও মানুহ বেছি বাইক নাই বাৰু বেছি ডাঙৰ নাও নহয় মেচিন নাও নহয় আমি নাৱৰ পৰা নামিলোঁ তাৰপিছত ভিডিঅ' কৰিব দিছে কি ভিডিঅ' কৰিছে আপোনালোকে নিজে লক্ষ্য মোৰ চাইকেল চলোৱা ভিডিঅ' মামা কৰিছে বিপ্লৱ মামা মোক চাইকেল চলোৱা ভিডিঅ' কৰিব দিলে অতি আপি আছে ভালকৈ ভিডিঅ' লগৰবিলাক কিমান কমিনা দেখিছে নে কিমান বেয়া কথা কৈছে আপোনালোক শুনি লওক নিশ্চয় এইটো পঞ্চ এইটো সপোন এইজন আমাৰ এইটো এনেকৈ লৈ যাওঁ আমতলাত দোকানৰ বস্তু ল'ব সোমাইছোঁ তাৰপিছতে মই ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ যে সেইটো বাবে মই মানে সকলো কথা মানে ডাইৰেক্ট কেমেৰা চাই ক'ব পৰা নাই কম বাৰু লাহে লাহে খানা আয়োজন হৈ আছে এইফালে চাওক ভাত খোৱা আৰম্ভ হৈ গৈছে আপোনালোকে চাই লওক এই দোকান এতিয়া মাংস ঘৰত আছে মই এতিয়া নাই তাৰপিছতে মামা অলপ খোৱাও দেখুৱা আছে বাৰু টেষ্ট কৰা এই আপোনালোকে দেখিছে আমাৰ মামা ভাগিন কিমান মৰম একেলগে একেটা চৰিয়াতে ভাত খাইছোঁ এইটো পঞ্চ মোৰ সজোৱা ভাত খাই আছে ভাত পানী খাই মেলি খোৱাৰ পিছত ঘৰত আহিলোঁ তাৰপিছত এই টাইম নাপালোঁ যেন হেৰি কৰিবলৈ ব্লগ বনাবলৈ টাইম নাপালে ভাত খাই এলাহ লাগিলে অলপ সেইটো পাই ব্লগ নবনালোঁ এতিয়া আপুনি ফটোকে চাই উপভোগ কৰক বাকী আপোনাৰ নেক্সট ভিডিঅ' লগ পাম তাৰপিছত বাই তাৰপিছত নেক্সট ভিডিঅ'ত ভালকৈ কথা ক'বলৈ চেষ্টা কৰিম ব্লগত ফুৰিবলৈ যোৱা ব্লগ বনাম বাৰু নেক্সট ভিডিঅ'ত দেন বাই বাই